আমিতো বিপিএফ দলক আৰু তেনেকৈ সহায় দিম আৰু যেনেকৈ এতিয়া চলিছে প্ৰথম চৰকাৰ আমাৰ কাৰণে এতিয়া গহপুৰত আহিছে যেতিয়া বিটিআৰ হৈ পৰা বিপিএফ দল নহয় জানো আমিতো তেওঁক আমাৰতো এতিয়া চৰকাৰ নাই চৰকাৰ গঠনটো আমি মুছাহাৰী ছাৰক মানে সন্মান দিম বুলি হেৰি কৰিছোঁ মানে কৰিব চবেই কৰে মানে চবে আমাৰ গাঁৱত যিমান আছে আমাৰ এতিয়া গোৰ্খাটো আমি তাত বেছি নাই মানে আমাৰ 7টা ঘৰ আছে গড়বালি জেনত আমিতো সবে মানে বিপিএফ দলকে মানে সাপোর্ট কৰিম মানে আমাৰতো এতিয়া আমিতো তেওঁটো মানে আৰু বিপিএফটো আমি এতিয়া বিপিএফৰ লগতে আছে এতিয়া আমাৰতো বহুত মৰম আৰু তেওঁৰ লগতে আমি যোগদান কৰি পৰা যেহেতু বহিছো আৰু তেওঁলোকৰ লগতে আমি থাকো মানে তেওঁলোকৰ মানে তেনেকৈ অলপ মানে কি মানে অলপ মানে তেওঁলোকৰ আমি ভাল পোৱা নাই তেওঁলোকক মানে অলপ হেৰি হোৱাৰ কাৰণে মানে ভাষণবোৰটো যে শুনিবলৈ মানে বেক সাইড নিচিনা লাগিছে মানে অলপ মানে যোনটো মানে আমাৰ বিপিএফ দলে মানে কয় ইউপিএফ দলে মানে এইটো মানে ভাষণটো যে অলপ মানে বেক সাইডে কৰে মানে অলপ মিছা কোৱা নিচিনাই লাগে মানে এইটো কাৰণে মানে তেওঁলোকক মানে হেৰি মানে কৰিছে ফেচ মুছাহাৰী ছাৰেতো নিশ্চিত জিকিবই আৰু আমাৰ মানে 1000তকৈ থাকি ওপৰত 18000 ভোটতকৈ থাকি বেছিয়ে জিকিব চাগে কমত নহয় আৰু এতিয়া ইউপিএফ দলটো মানে যাব নিচিনা লগা নাই একেবাৰে মানে